ৰোগী আছে সেই ৰোগীক ঔষধ দিয়াৰ কাৰণে আমাৰ যি ফাৰ্মাচীৰ দৰকাৰ আছে মটেৰঝাৰ অঞ্চলত আপোনালোকে দেখিব পাৰি আছে আমাৰ ইয়াত এটা ফাৰ্মাচীও নাই। আপুনি কোনো ক্ষতিপূৰণ পাইছে নেকি? ক্ষতিপূৰণসমূহ ফাৰ্মাচীসকলে এটাওতো ক্ষতিপূৰণ পোৱা নাই, এটাও পোৱা নাই। তো সেই ৰাস্তা ইয়াত আছিলে, এতিয়া ৰাস্তা হৈ আছে, কিন্তু এই লাইনত কমপক্ষেও 20টামান ফাৰ্মাচী আছিলে, 20টাৰ বেছি আছিল। এইখন আমাৰ মটেৰঝাৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়, ধুবুৰী টু ফুলবাৰী ব্ৰিজ কানেক্টেড যি 4 লাইন হৈ আছে, সেই 4 লাইনত আমাৰ এই মটেৰঝাৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়খন সুৰক্ষিত হৈ আছে। আমাৰ এইটো গৌৰৱৰ বিষয়, আমাক ভাল লাগিছে, আগতে মেইনটেইন কৰিছে। গতিকে এই চিকিৎসালয়টো আমাৰ ৰাস্তাত কোনো ধৰণৰ পৰা নাই। কিন্তু এই হস্পিটেল বজাৰখন যি আছিলে, সেই বজাৰৰ দৃশ্য কিন্তু অলপ চেঞ্জ হৈছে। বজাৰৰ দৃশ্যটো কেনেকুৱা আপোনালোকে চাওক। এই গাড়ীখন যিফালে গৈ আছে, ৰাস্তা মেকিং কৰাৰ কাৰণে যিটো গাড়ী গৈ আছে, এই গাড়ীটোৰ এতিয়াই ইয়াতে কিন্তু আমাৰ হেৰি আছিল, ফাৰ্মাচীবিলাক আছিল। এতিয়া ফাৰ্মাচীবিলাক নাই, এটা ফাৰ্মাচীও আমাৰ হস্পিটেলৰ ওচৰত নাই। গতিকে ইয়াত সকলো ফাৰ্মাচীবিলাক ভাঙা পৰিছে। এই ইয়াতে দোকানবিলাক আছিল, ইয়াতে ফাৰ্মাচীৰ দোকানবিলাক আছিল, কিন্তু এতিয়া এই ফাৰ্মাচীবিলাক ইয়াত নাই। এটা ঘৰৰ ভিতৰত এটা ফাৰ্মাচীয়ে দোকান দিছে, ফাৰ্মাচীটো আছে। ফাৰ্মাচীজনক মই প্ৰশ্ন সুধিম। আচ্ছা, আসসালামু আলাইকুম। আপোনাৰ ইয়াতে ফাৰ্মাচীৰ দোকানটো আছিল, ইয়াতে তো সমূহ ফাৰ্মাচীবিলাক এই লাইনত আছিলে, এটা ফাৰ্মাচীও ইয়াত নাই। এতিয়া আপুনি যে ইয়াত আছে, আপোনাৰ একচুৱেলি মহলটো কেনেকুৱা লাগে আপোনাক এতিয়া, যে আপুনি কেনেকুৱা অনুভৱ কৰিছে? ভাল অনুভৱ। এই এজন ব্যক্তি মই পালোঁ, যিজন ব্যক্তিক মই ভাল অনুভৱ কৰা বুলি পালোঁ আৰু। আচ্ছা, আপোনাক কিয় ভাল লাগি আছে সেইটো জনাব পাৰেনে? ৰাস্তাটো ডাঙৰ হৈছে, বহুত দূৰ পৰ্যন্ত দেখিব পৰা যায় না, এইকাৰণে আপোনাক ভাল লাগিছে। কিন্তু আপোনাৰ সুৰক্ষিত অঞ্চলটো নাই এতিয়া, আপোনাক এইটোও ভাল লাগে আৰু। তো ঠিকে আছে, মই আপোনালোকক দেখুৱাই আছোঁ। ইয়াত ফাৰ্মাচী আছিলে, ইয়াত সমূহ দোকান পোহাৰবিলাক ইয়াত আছিল, এটা ফাৰ্মাচী ইয়াত নাই। আজি দুখত ভাগি পৰি সি কৈ আছে যে বহুত ভাল লাগিছে, তথাপিও আমি এইটো একচেপ্ট কৰিলোঁ, ভাল লাগিল বুলি। আচ্ছা, এটা কথা মই আপোনাক সুধিব বিচাৰোঁ, আপুনি কোনো ক্ষতিপূৰণ পাইছে নেকি? এতিয়ালৈকে পোৱা নাই। তো আপুনি এইটো আশাবাদী নেকি চৰকাৰৰ ফালৰ পৰা? আশাবাদী। তো আমাৰ ভিডিঅ'ৰ জৰিয়তে আপুনি কি ক'ব বিচাৰে আমাৰ জনগণক, তথাপি আমাৰ ৰাইজক বা চৰকাৰক কি ক'ব বিচাৰে? আমি যিখিনি আশাবাদী আছোঁ, আমাৰ এতিয়া ঘৰ বাৰী ভাঙিছে, এতিয়া আমাক ক্ষতিপূৰণটো দিলে আমি ভাল পাম। আচ্ছা, এই লাইনটো যিটো লাইন এতিয়া সমান হৈ আছে, ৰাস্তা ইয়াত আছিলে, এতিয়া ৰাস্তা হৈ আছে, কিন্তু এই লাইনত কমপক্ষেও 20টামান ফাৰ্মাচী আছিলে, 20টাৰ বেছি আছিল। তো 20টাৰ বেছি আছে। এতিয়া ফাৰ্মাচীবিলাকতো ইয়াত নাই, নিশ্চয় হ'ব এঠাইত। এতিয়া কথা হ'ল, সেই সমূহ ফাৰ্মাচীসকলে এটাওতো ক্ষতিপূৰণ পোৱা নাই, এটাও পোৱা নাই। তো সেইটো মই চৰকাৰক অনুৰোধ জনাইছোঁ, প্লিজ আমাৰ দুখীয়া সমাজক, দুখীয়া ৰাইজক আপোনালোকে ক্ষতিপূৰণটো যাতে দিয়ে, যাতে সিহঁতৰ সংস্থাপনৰ ব্যৱস্থা কৰে। মই এইটো কৰেজৰ অনুৰোধ কৰিছোঁ, যাতে আমাৰ ফাৰ্মাচীসকলে যাতে নিজৰ পৰ্যাপ্ত পৰিমাণৰ ধনখিনি যাতে ঘূৰাই পায়। মই এইটো কৰেজৰ অনুৰোধ কৰিছোঁ। এইটো আমাৰ মডেল হস্পিটেল হয়, মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় আমাৰ মটেৰঝাৰ অঞ্চলত আছে। আমাৰ অত্যন্ত সুখী। কিন্তু আমাৰ মাজত যি ফাৰ্মাচীসকলে আছিল, এটা ফাৰ্মাচী এই লাইনত নাই। এতিয়া আমাৰ যিটো চিকিৎসাধীন হোৱা যি আমাৰ ৰোগী আছে, সেই ৰোগীক ঔষধ দিয়াৰ কাৰণে আমাৰ যি ফাৰ্মাচীৰ দৰকাৰ আছে মটেৰঝাৰ অঞ্চলত আপোনালোকে দেখিব পাৰি আছে। আমাৰ ইয়াত এটা ফাৰ্মাচীও নাই, কেৱল মাত্ৰ আমাৰ এই ফাৰ্মাচী দাদাই আছে। দাদা, আপোনাৰ নাম কি? শকত আলী শেখ ফাৰ্মাচী আমি দেখি পাই আছোঁ। এইটো ফাৰ্মাচীক বৰ্তমান এই লাইনত মই এটা ফাৰ্মাচী দেখি আছোঁ। তো গতিকে মই চৰকাৰক অনুৰোধ জনাইছোঁ, যাতে অতি সোনকালে যাতে আমাৰ এই ৰাস্তাত থকা যি ফাৰ্মাচীসকল আছিল, সেই ফাৰ্মাচীসকলে যাতে সিহঁতৰ পৰ্যাপ্ত পৰিমাণৰ ধন যি আছে যাতে ঘূৰাই পায়, এইটোৱে আৰু মই আশাবাদী। ইয়াত এটা দোকান আছে, ইয়াতে দোকান আছে, ইয়াত দোকান আছিল, এই দোকানটো নাই। এতিয়া সোণাৰৰ দোকান আছিল। আচ্ছা, আপোনাৰতো ইয়াত দোকান আছিল, এতিয়াতো দোকানটো নাই। ঠিকে আছে। তো আপুনি কোনো ক্ষতিপূৰণ পাইছে নেকি? ক্ষতিপূৰণ পোৱা নাই। তো ঠিকে আছে। এই দোকানীও আমাৰ ইয়াত উপস্থিত হৈছে, বহুত দুখ অনুভৱ কৰি আছে। মই সিহঁতৰ লগত কথা পাতিলে হয়তো দুখত ভাগি পৰিব, সেইকাৰণে মই আজি ইমানতে সামৰিলোঁ। কিন্তু মই চৰকাৰক অনুৰোধ জনাইছোঁ, যাতে আমাৰ মটেৰঝাৰ যিটো মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় আছে, চিকিৎসালয়ৰ সন্মুখত যি ধৰণৰ আমাৰ ফাৰ্মাচী আছিল, সমূহ ফাৰ্মাচীয়ে যাতে সিহঁতৰ পৰ্যাপ্ত পৰিমাণে যি প্ৰাপ্য আছে, ধন আছে, যি ক্ষতিপূৰণ যাতে দিয়ে, এইটোৱে আৰু মই কামনা কৰিলোঁ।